खुलुमबाय स्टुडियोआव दं आं भाग्यश्री बसुमतारी परबतजरायाव लेङाइ सालायगिरि दारिमिन आरो फालांगि मावख' बेखेवदों कक्राझार जिल्ला परबतजरा महकुमा मावख'नि खाथियाव थानाय आइटिआइ सोलोंसालिनि साखाथियावनो गोदानै लुफुंनाय लेङाइ सालायगिरि दारिमिन आरो फालांगि मावख'खौ दिनै बिटिआरनि इन्डास्ट्रि बिफाननि इएम सुजुल कुमार सिंहआ बेखेवना होयो बे बेखेवनाय हाबाफारियाव बाहागो लायो सिओइसिनि जइन्ट सेक्रेटारि ज्योतिर्मय दैमारी एक्जिक्यूटिव इन्जिनियार गोपाल चन्द्र राभा जेनेरेल मेनेजार रोहितेश्वर नार्जारी आरो परबतजरा ट्राइबेल संघनि निरंजन ब्रह्म बिथांमोनजों लोगोसे ओनसोलनि गोबां मेलेमजिबि रायजो राजाफोरा मुख'नो गोनांदि बिटिआरनि इन्डास्ट्रि बिफाननि मावफुं सोद्रोमा सुजल कुमार सिंहआ बे मावख'खौ एसअपिनि 1.5 कोटि रांजों लुफुंदों होनना बुंथियो आरो बिटिआरनि सीएम प्रमद बर'नि बिथोनजों बिटिआरनि गासै साब डिभिजन्सफोराव बेबायदिनो गोनां जानाय मावख'फोरखौ गायसनगोन होननानै बुंथियो बिटिआरनि सोद्रोमा सुजल कुमार सिंह बिथाङा बिथां सुजल कुमार सिंहआ खौरांनि गेजेरजों आरोबाव मा फोरमायदों फै जों आबुङै मिथिना लानि एक्चुअली इंडस्ट्री डिपार्टमेंटर আজি आमार जेतु बिल्डिंग ऑफिस बिल्डिंग इनोग्रेशन करिसु एटु आमार एसओपीटीर फाলৰ পৰা 1.5 crore আৰু আপোনালোকে দেখা পাইছে যে তাত ফাৰ্নিচাৰ পৰা আৰম্ভ কৰি অফিসটো ওয়েল সেটেল কৰাৰ মোটামুটি আজি ইয়াৰ পৰা আৰম্ভ হৈ গল তো একচুয়ালি যে কাজিগাঁৱত ইমান দিনৰ পৰা এটো এটা ডাঙৰ অভাৱ আছিল ৰাইজৰ অভিযোগ আছিল যে ইমান দিনৰ পৰা বিটিসি হৈ গল যে 17 বছৰ হৈ গল যেটো 20 বছৰ হৈ গল ওয়ার পিছতো আমার কাজিগাঁৱত এটা অফিস নাই তো আমি তেতিয়াৰ পৰাই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি পদক্ষেপ লৈছে যে যিমান আমাৰ সাব ডিভিজন টাউন আছে তাত আমি সব অফিস বিল্ডিং বনাম আৰু তাত আমি ওয়েল সেটেল কৰিম আৰু ষ্টাফ বিলাক দি যাতে ৰাইজৰ লগত ইন্ডাস্ট্ৰি এটা ভাল ৰিলেশন হয় আৰু মই এটা বস্তু দেখা পালো মই বিটিসি इंडस्ट्री डिपार्टमेंटर इएम होवार पिছত যে আমাৰ ইন্ডাস্ট্রি আৰু পাব্লিকৰ মাজত এটা গ্যাপ আছে এই গ্যাপখিনি আমি ফুলফিল কৰিবলৈ আমাৰ পিটিআৰৰ চিফ মহোদয়ে আমাক নিৰ্দেশ দিলে যে এইখিনি আপুনি সোনকালে কৰক যাতে পাব্লিকে আমাৰ বিটিআৰত যে ইন্ডাস্ট্রি খুব মানে এটাৰ পিছত এটা যাতে খুব ডাঙৰ ডাঙৰ আমি ইন্ডাস্ট্রি বহাব পাৰো আৰু সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ ইন্ডাস্ট্রি যেতিয়া আমি আৰম্ভ কৰিম তেতিয়াই আমাৰ কৰ্ম দিয়া হ'ব কৰ্মস্থান আজি আমাৰ ৰাইজে বাহিৰত গৈ কাম কৰি আছে তো তেতিয়াৰ পৰাই যে আমাৰ এটা টাৰ্গেট আছে মোৰ যে আমি সব জায়গাত অফিসও বনাম আৰু মই আপোনালোকক এইখিনি কথা দিছো যে কাজিগাঁৱৰ এই অফিসটো আপোনালোকে কেতিয়াবা আহিব ভিজিট কৰিব এনি টাইম ষ্টাফ থাকিব আৰু পাব্লিকৰ কাৰণে ফেচিলিটি কৰি দিয়া হ'ব আৰু আমাৰ ইন্ডাস্ট্ৰি ফালৰ পৰা যিমানখিনি মাৰ্জিন মানি কোনোবা ইন্ডাস্ট্ৰি কৰিলে আমি এটা মানে মাৰ্জিন মানি দিব পাৰো তার পিছত ফাইনান্সিয়াল ভাবে হেল্প কৰিব পাৰো তার পিছত আমি মেশিনারি আমি প্রোভাইড কৰিব পাৰো তো এইখিনি আমি কৰিম 100% আৰু কাজিগাঁও অঞ্চলত মাজে মাজে মই আহিম ভিজিট কৰিম আৰু ইয়াৰ ৰাইজে ইয়াৰ দ্বাৰা 100% উপকৃত হ'ব আৰু দেখা গ'ল যে পৰ্বতজৰা এটা দুধ ফাৰ্ম এটা কি প্ৰকল্প আছে য'ত ইন্ডাস্ট্রি ডিপাৰ্টমেণ্টৰ পৰে কিন্তু বছৰ বছৰ ধৰি বন্ধ হৈ আছে এই ক্ষেত্ৰত কিবা উদ্যোগ ল'ব নেকি আপোনালোকে একচুয়ালি আজিলৈকে ৰাইজে মই ইএম হোৱাৰ পিছত মোক আজিলৈকে ৰাইজৰ পৰা কোনো অহা নাই যে এইখিনি খুলিব লাগে বা কি কৰিব লাগে তো এটা কথা মই কওঁ যেটো যে আপুনি কৈছে যে এই ফাৰ্মটো উদ্যোগ ফাৰ্মটো কিমান 3 বছৰ 4 বছৰৰ পৰা বন্ধ হৈ আছে 3-4 দশক 30-40 বছৰ তেতিয়া হয়তো মই বহুত সৰু আছিলোঁ কিন্তু যিয়ে হওক এইখিনি লৈ মোৰ নলেজ নাই যদি মোৰ নলেজ নাই কিন্তু যদি ৰাইজে বিচাৰে আমি এইটো ওপেন কৰিম রাইজৰ ডিমান্ডৰ ওপৰত যদি রাইজ উপকৃত হয় এইটোই আমাৰ কাম রাইজৰ সেৱা কৰাটোই আমাৰ দায়িত্ব আৰু দেখা গ'ল যে পৰ্বতজৰাত আৰু এটা থলুৱা বা যথেষ্ট পৰিমাণে উৎপন্ন হয় কিন্তু ইয়াত এটা ইন্ডাস্ট্রি যদি হয় তেতিয়াহ'লে থলুৱা কৃষকখিনি কিন্তু বাচিব বা উপকাৰ হ'ব আৰু বাকী যিটো এতিয়া বিদেশত গৈ আছে এইখিনি আমাৰ অসমতেই আমি কিবা এটা কৰিব পৰা অৱস্থা আমি আপোনালোকৰ ডিপাৰ্টমেণ্টত কিবা কৰিব নেকি আমাৰ ডিপাৰ্টমেণ্টত কৰিব বুলি ইয়াৰ ভিতৰত আমি এটা মিটিং ইয়াৰ ভিতৰত বহিছিলোঁ ইয়াত বহুত বাহিৰৰ চাইনাৰ পৰা মানুহ আহিছিল
যে বাঁহৰ ওপৰত ইণ্ডাষ্ট্ৰি কেনেকুৱা কৰে, এইটো দি আমি খাটো বনাব পাৰোঁ, এই মানে বাঁহৰ ওপৰত আপুনি ডাইনিং টেবুলো বনাব পাৰে, চব কৰিব পাৰে। তো আমাক ইতিমধ্যে ডেমো দেখাইছে আৰু এইখিনি প্ৰচেছ চলি আছে। আমাৰ এটা ইচ্ছা আছে যে বিটিআৰত যাতে বাম্বুৰ যে আমাৰ যিহেতু ইমান বাম্বু উৎপাদন হয় আৰু তামোল উৎপাদন বহুত হয়, এই দুটাৰ ওপৰত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে 100% গুৰুত্ব দি আৰু বাম্বু ইণ্ডাষ্ট্ৰিও বহাব আৰু তামোল ইণ্ডাষ্ট্ৰিও, তামোলক আমি কেনেকুৱাকৈ আমাৰ তামোলবিলাকো বাহিৰত গৈ থাকে আৰু গৈ থকা অৱস্থাত বহুত হেৰেছমেণ্ট পায় আমাৰ, তাৰ কাৰণে আমি তামোলৰ পৰা বাকলিৰ পৰা আৰম্ভ কৰি তামোললৈকে যাতে ইয়াত আমি ইণ্ডাষ্ট্ৰি বহাব পাৰোঁ, তাৰ কাৰণে অলপ দিন আগত আমি মেংগালুৰুত গৈছিলোঁ এটা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। মেংগালুৰুত গৈ মই আমাৰ অফিচ ষ্টাফ, জইণ্ট ছেক্ৰেটাৰী, ডাইৰেক্টৰ চব আমি গৈ এটা ভিজিট কৰি আহিছোঁ আৰু তাৰ পৰা আমি চব ডেমোবিলাক লৈ আহিছোঁ। এতিয়া আমি অতি সোনকালে, আমাৰ যেহেতু এটা আগৰ বাজেট আছিল, এতিয়া আমাৰ নতুন বাজেট মাৰ্চত আহিব, তেতিয়া আমি এই ইণ্ডাষ্ট্ৰিবিলাক বহাম বুলি আমি এটা ডিচিশ্যন লৈছোঁ।